हेलो फ्रेंड्स मैं मुनुए पुनर्बार स्वागतम जनाइছোঁ मोर चेनेলৰ অন্য এটা ভিডিঅ' লৈ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিল বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ স্কিনি বনাবলৈ মই আলু তিনটা লৈ লৈছোঁ গুছাই লওঁ আপোনালোকে যিমান বনাই সিমান ল'ব এতিয়া এইখিনি ভালকৈ গুছাই লওঁ আৰু এয়া মই কুকাৰ এটা পানী দি লৈছোঁ তাৰপিছত লগে লগে কাটিয়ে দিব ইয়াত নহলে কুলা পৰি যায় আলু মই হাতে কাটিম কোনো চিপছ কাটা মেচিনে নেকাটো অকমান হকত হলেও একো নাই বেছিকে হকত হলেও একো নাই এনেকৈ মই গুটেকিটা কাটি লম কিছুমান হকত কিছুমান মিহি একো নহয় হকত মিহি হলেও ধুনিয়া হ'ব এনেকৈ মই গুটেখিনি কাটি লম তাৰপিছত দেখাই আছো কয়ে আলুখিনি মই আধা ঘণ্টা মানৰ কাৰণে তিয়াই থম গুটেখিনি কাটি তাৰপিছত ভালকৈ ধুই লম ইয়াৰ পৰা যেতিয়ালৈকে সাফা পানী নুলাই এয়া পটেটো চিপছখিনি আলু চিপছখিনি বনাবলৈ মই আলুখিনি এনেকৈ কাটি লৈছোঁ মই পাতলাকৈ কটা নাই হাতে কাটিছোঁ ইমান ডাঙৰকৈ আৰু ভালকৈ ধুই লৈছোঁ যেতিয়ালৈকে ইয়াৰ পৰা সাফা পানী নুলাই দেখিছে কিমান সাফা পানী ওলাইছে এয়া ধুই লৈছোঁ মই এতিয়া উঠাই লম এতিয়া এয়া মই কেৰাহী এটাত পানী লৈ লৈছোঁ গেছ অন কৰি থৈছোঁ দেই আৰু ইয়াত নিমখ দি দিম নিমখ যিমান দিয়ে তাৰপিছতে ইয়াতে দি দিম মই ধুই লোৱা আলুখিনি আধা সিজা হোৱালৈকে মই সিজাই ল'ম এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ সিজিব নালাগে আধা সিজা হোৱালৈকে বইল কৰি লম এতিয়া আধা সিজা হোৱালৈকে বইল কৰিব লোৱা আলুখিনি দেখিছেনে এনেকৈ লৰাই হেৰি কৰিব সিজিবলৈ দিব তেতিয়া তল ওপৰ হৈ গোটেইখিনি সমানেই সিজিব নহ'লে কোনোবাটো বেছিকৈ সিজিব কোনোবাটো কমকৈ সিজিব সিজিছে নাই গম পাবলৈ এনেকৈ এপিচ ওলাই চাব হাতেদি সম্পূৰ্ণকৈ সিজাব নালাগে আৰু বেছি টাইম এনেও নালাগে এইখিনি সিজাবলৈ এই সিজা নাই এইখিনি হৈ গৈছে আৰু এতিয়া গেছটো অফ কৰি মই এইখিনি কিবা এটা বাচনত উলিয়াই ল'ম আৰু ৰ'দত দি দিমগৈ সম্পূৰ্ণকৈ সিজাব নালাগে আকৌ এবাৰ কৈ দিছোঁ এইখিনি এতিয়া মই পানী নাথাকাকৈ উলিয়াই ল'ম আপোনালোকে পাৰিলে ফুটা থকা খৰাহীত উলিয়াই ল'ব বেছি ভাল হয় এতিয়া এইখিনি মই এয়া ৰ'দত পাতলাকৈ মেলি দিম একদম সম্পূৰ্ণ পাতলাকৈ মেলিব তেতিয়া সোনকালে শুকাব এয়া মোৰ এইখিনি মেলা হৈ গ'ল ভালকৈ শুকাব দি লওঁ তাৰপিছত বাকীখিনি দেখাই মোৰ এইখিনি আলুখিনি একেদিনাই শুকাই গ'ল এয়া শুকোৱাৰ পিছত এনেকুৱা হৈছে এতিয়া মই ভাজি ল'ম এইখিনি অকণমান ভাজিম বেছি নহয় এনেও বহুত বেছি হৈ যাব ভাজি দেখাইছোঁ এদিনতে একেটা ৰ'দতে শুকাই গ'ল বেছিকৈ ৰ'দ নাথাকিলে দুদিনমানো লাগিব পাৰে শুকাবলৈ আৰু এইখিনি মই বৈয়াম এটাত ভৰাই থ'ম যেতিয়া মন যায় তেতিয়াই ভাজি খাই থাকিব পাৰিব আপোনালোকে এমাহ দুমাহ যিমান দিন ৰাখে এবছৰলৈকে থাকিব ভাল হয় এয়া মোৰ কেৰাহী গৰম হৈয়ে আছে মই এতিয়া অলপ আগত পুৰি ভাজিছিলোঁ আৰু এতিয়া ইয়াতে মই এইখিনি ভাজি ল'ম দেখিছে কিমান ডাঙৰ হৈ গৈছে বেছি টাইম ভাজিব নালাগে জ্বলি যাব এনেকৈয়ে মই বাকীখিনিও ভাজি ল'ম যিমান খাই সিমান ভাজিব বেছি ভাজে কম ভাজে আপোনালোকৰ কথা দেখিছে কিমান ধুনীয়া হৈছে কিমান ডাঙৰ মই গোটেইখিনি ভাজি লওঁ এতিয়া তাৰপিছত দেখাই আছোঁ এয়া মই ভাজি হৈ গ'ল চাওক কিমান ধুনীয়া কৰকৰীয়া হৈছে একদম ঘৰতে বনাই খাওক আপোনালোকে চিপছ ল'ৰা ছোৱালীকো দিব পাৰে দোকানৰ পৰা আনি দিয়াতকৈ এয়া আৰু ইয়াতে এতিয়া ৰেড চিলি পাউডাৰ মানে জলকীয়া পাউডাৰ দি পিনে খাব পাৰে কিন্তু মই ল'ৰাটোক দিম সেইকাৰণে নিদিওঁ এয়া আৰু যদি ৰঙচুৱা লাগে তেতিয়াহ'লে বইল কৰোঁতে আপোনালোকে অকণমান হালধি দি দিব যেতিয়া বইল কৰে তেতিয়া ৰঙচুৱা হ'ব নহ'লে ফুড কালাৰো ইউজ কৰিব পাৰে এয়া ইমান ধুনীয়া হৈছে চাওক আৰু যেনেকুৱা ইমান কৰকৰীয়া খাবলৈও ইমান ধুনীয়া নিশ্চয় এবাৰ বনাই খাই চাব ঘৰতে খানে के लिए कैसा है हाँ टेस्टी है एक खा के दिखा दो अच्छा है